প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা তিনিচুকীয়া জিলাৰ এখন অতি ধুনীয়া চহৰ মাৰ্ঘেৰিটা। এই মাৰ্ঘেৰিটা চহৰৰে মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ অধীনৰ মাৰ্ঘেৰিটা চাহ বাগিচাৰ কুমাৰপট্টি গাঁও পঞ্চায়তৰ 12গৰাকী মহিলাই 2010 চনত সূচনা কৰিছিল এক জাগৰণৰ। 12গৰাকী সুনিপুণ মহিলাৰে সেয়া আছিল যেনে উন্নয়ন আৰু সম্ভাৱনাৰ এক উদিত সূৰুজ। নমস্কাৰ, মোৰ নাম শ্ৰী বিজু দাস ৰাও। মই মিলিজুলি আত্মসহায়ক গোটৰ প্ৰেচিডেণ্ট। আমাৰ গোটটো 2010 চনত স্থাপিত হৈছিলে। গোটটো প্ৰথম আমাৰ ফাৰ্ম এখন দি 12গৰাকীয়ে ফাৰ্মখন খুলিছিলে। ফাৰ্মখনৰ পৰা এক্টিভ হৈ মানে লোন ল'লোঁ বেংকৰ পৰা। যিহেতু আমাৰ গোটেই গোটৰ 10গৰাকীয়ে বা 12গৰাকীয়ে একেলগত কৰিবলৈ জেগা নাই, সেই গতিকেলৈ গোটেই ঘৰে ঘৰে ব্যৱসায়টো আৰম্ভ কৰিছে। গোটেই 12গৰাকীয়ে মানে এটা ইনকম কৰি কাৰণে বেংকৰ ঋণৰো আমি ধাৰ মাৰোঁ সদায় নিজৰ হেৰিটো পাই। 4গৰাকী আপোনাৰ উইভিং আছে, 3গৰাকী দোকান আছে, 1গৰাকী পাৰ্লাৰ আছে আৰু 3-4গৰাকী ছাগলী ফাৰ্ম আছে, 2গৰাকী গৰু ফাৰ্ম আছে। ববী বাইদেউ আছে আপোনাৰ দোকান। বাইদেউ পুৰস্কাৰ লৈ আহিলে নহয়, তাৰ বাবে আমি গোটৰ ফালৰ পৰা বাইদেউক ধন্যবাদ জনাইছোঁ আৰু আগলৈ যাতে তেওঁ আৰু একো যাতে ভাল সুনাম কঢ়িয়াই লগতে গোটেই গোটখিনিক সামৰি যাতে তেওঁ গোটেই গোটৰ কামখিনি যাতে কৰিব পাৰে তাৰে কামনা কৰি ববী বাইদেউকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোটৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল ববী বাইদেউ। মোৰ নাম শ্ৰীমতী ববী হাজৰিকা। মই মিলিজুলি আত্মসহায়ক গোটৰ সদস্যা। শ্ৰীমতী ববী হাজৰিকা, মহিলা উদ্যমী। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ নিচিনা পিছ পৰি থকা যিখিনি মহিলা আত্মসহায়ক গোটৰ মহিলা এগৰাকীক এই যি অসম গৌৰৱৰ বঁটা প্ৰদানে মোক যিখিনি সন্মানিত কৰিলে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক। আৰু এই বঁটা লৈ মই যথেষ্ট আনন্দিত। অশেষ অধ্যাৱসায়েৰে লাভ কৰা সীমিত পুঁজিৰে 2014 চনত মাৰ্ঘেৰিটা চাহ বাগিচাৰ পথৰ কাষতে ববী হাজৰিকাই আৰম্ভ কৰে এখন চাহৰ দোকান। আৰু সেই চাহৰ দোকানখনৰে ববী হাজৰিকাই কেনেদৰে সফলতাৰ বাট বুলিলে আহকচোন শুনো অসম গৌৰৱগৰাকীৰ মুখেৰে। মোৰ ইয়াতে মই সেই ষ্টলখনত বিভিন্ন মেলাবিলাকত অংশগ্ৰহণ কৰি মই পিঠা পনা, তিল পিঠা, নাৰিকল লাড়ু, তিলৰ লাড়ু, মোৰ ভাপৰ পিঠা, বিভিন্ন ধৰণৰ পিঠা যে মই তৈয়াৰ কৰোঁ। লগতে সেইখিনি মই ওচৰৰ যিবিলাক দোকান মোৰ ইয়াৰ পৰাই হ'লচেলত লৈ যায় পিঠা পনাবিলাক আৰু অৰুণাচললৈও পঠিওৱা হয়, বাহিৰলৈও নিয়ে পিঠা। আৰু ভোট জলকীয়া আচাৰ মোৰ ভোট জলকীয়া আচাৰ বেংগলৰলৈও গৈছে। অকল ভোট জলকীয়া বুলিয়ে নহয়, মই বগৰী আমাৰ ওচৰতে যিখিনি সাধাৰণতে আমি পাওঁ জলফাই, আমলখি, অমৰা, যথেষ্ট মই মাৰ্কেটখনো পাইছোঁ। মই আচাৰৰ মাৰ্কেটটো ইয়াৰ পৰা মই বিভিন্ন ধৰণৰ মেলাবিলাকত অংশগ্ৰহণ কৰি মোৰ নিজৰ পিঠা পনা লগতে আচাৰ বনাই আহিছোঁ। অসম ৰাজ্যিক গ্ৰামীণ অভিযানৰ ফালৰ পৰা আমাৰ মাৰ্ঘেৰিটা ব্লকৰ পৰা তেওঁলোকে মোক FSI আচাৰৰ যিটো ৰেজিষ্ট্ৰেশ্যন সেয়া কৰি দিছে। অসম গ্ৰামীণ বিকাশ বেংকত মই টিফিন দিওঁ আৰু মই লকডাউনৰ সময়তো অৱশ্যে পেকেট লাঞ্চ দিছিলোঁ। এতিয়ালৈকে ববী হাজৰিকাই তেওঁৰ দোকানখনত 1,60,000 টকা বিনিয়োগ কৰিছে। 2020 আৰু 2021 বিত্তীয় বৰ্ষত তেওঁৰ সৰ্বমুঠ ব্যৱসায় 3,04,000 টকা আৰু লাভৰ পৰিমাণ প্ৰায় 98,000 টকা। 2018 চনৰ পৰা ববী হাজৰিকাই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত এগৰাকী বেংক সখী হিচাপেও সেৱা আগবঢ়াই আহিছে। যিখিনি আমাৰ বেংক সখী হিচাপে মোৰ কমাৰপট্টি জিপি যিখিনি SSG গোট আছে তেওঁলোকক মই আধাৰ লিংক কৰাই দিয়া হৈছে, বেংক লিংকেজ কৰা হৈছে। লগতে তেওঁলোকক ইঞ্চুৰেঞ্চ 12 টকীয়া, 330 টকীয়া APY এইখিনিও কৰাই দিয়া হৈছে আৰু মেম্বাৰখিনিক একাউণ্ট খোলা হ'ল। বেংক সখীসকলক যিটো আমাৰ মেচিন দিয়া হৈছে পইচা, যিহেতু তেওঁলোকে মোৰ ওচৰতে তেওঁলোকে থ'বও পাৰে, উইড্ৰ কৰিব পাৰে, ডিপজিট কৰিব পাৰে।
আমাৰ মিলিজুলি গোটৰ লগতে যিখিনি আমাৰ মেনিয়ৰ নিদিয়াকৈ শাক পাচলিখিনি আমি সংগ্ৰহ কৰি পেলাই মোৰ দোকানতে ৰখা হৈছে। তেনেকৈ আমাৰ গোটৰ উপৰিও ওচৰত যিখিনি আত্মসহায়ক গোট আছে বা ভিঅ' CLF পৰা আদি কৰি তেওঁলোকৰ যিখিনি প্ৰডাক্টখিনি ইয়াত ৰাখিলে মানে বিক্ৰী কৰিব পৰা সুবিধা হয়। যিহেতু দোকানখন মোৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মোক যিটো তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা 3 লাখ টকা দিছিলে, সেই টকাখিনি যাতে অথলে নাযাওক, সেই ধনৰাজিয়ে মই দোকানখনো বনাবলৈ প্ৰস্তুতি চলাই ইতিমধ্যে কাম আগবঢ়াই আছোঁ। মই ব্যৱসায়টো বহল ভিত্তিত কৰিম বুলি ভাবিছোঁ, যাতে আমাৰ কমাৰপতি GP ভিঅ' CLFৰ সেই মহিলাখিনিক লৈ যাতে বহল ভিত্তিত কৰি মোৰ নিচিনাকৈ মই যাতে তেখেতলোককো আগুৱাই আনিব পাৰোঁ। অসম ৰাজ্যিক গ্ৰাম্য অভিযানৰ যোগেদি সহযোগত আমাৰ যিহেতু প্লেটফৰ্ম এখন আছেই, আমাৰ কাম কৰিবলৈ সহজেই, কিন্তু আমি সেই প্লেটফৰ্মখন মানে ইউজ কৰিবলৈ আমি জানিব লাগিব। ববী হাজৰিকা এগৰাকী নহয়, আৰু বহুতখিনি মহিলা এই ধৰণে আগবাঢ়ি যাব পাৰিব লাগিব। যিহেতু আমাৰ আঁচনিখনৰ উদ্দেশ্যই হৈছে মহিলাসকল সৰ্বাংগীন উন্নতি হোৱা বা নিজেই নিজৰ ওপৰত স্বাৱলম্বী হোৱা। মই তেওঁলোকক এই বাৰ্তাই দিবলৈ বিচাৰিছোঁ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মিছন ডাইৰেক্টৰে ববী হাজৰিকাৰ এই সাফল্যৰ বাবে অসমী ববী নামেৰে বিভূষিত কৰে, আৰু এই আৱেগতে ববী হাজৰিকাই নিজৰ দোকানখনৰ নামো অসমী ববী হিচাপে নামাকৰণ কৰে। অসম গৌৰৱ ববী হাজৰিকাৰ এই সাফল্য অসমৰ সকলোৰে বাবে এক আদৰ্শ আৰু সাহস।